স্বাগতম। আপোনালোকে যদি মোৰ চেনেলটো ফাৰ্ষ্ট টাইমৰ বাবে চাইছে দেন ছাবস্ক্ৰাইব মাই চেনেল, আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে দেন থেংক ইউ ছ' মাছ। আজি ভাবিলোঁ কি এটা ব্লগ বনাওঁ, মানে মা আৰু মই টাউনলৈ যাম, অলপ কাম আছে, ভাবিলোঁ কি আপোনালোককো দেখুৱাওঁ কি কি কিনো, অলপ বজাৰ কৰিব লগা আছে। আৰু ব'লক তেন্তে ভিডিঅ'টো চাই থাকক। অ'কে, যাওঁ এতিয়া। মা আগত গৈ আছে, কিবা কাপোৰ চিলাব দিয়ে নেকি মায়ে, পিছে পিছে মাৰ দিয়ে আৰু মাৰ কাপোৰ চাপোৰ দিলে হৈ গ'ল। এতিয়া মোৰ অলপ বস্তু ল'ব লগা আছে, তালৈ যাম। হোৱাইট কালাৰৰ দেখাব, সেইটোকে লওঁ। হয়, অলপ ডাঙৰ ভাল হ'ব, এটা দিয়ক। হ'ব, এটা বেছিহে হৈ যাব। কিমান এটাত হৈছে? আৰু অলপ আছে। স্কুটিখন লৈ যাওঁ নেকি তালৈ? দিয়া 3খন লাগিব, হেৰি পিংক কালাৰ, হোৱাইট আৰু ব্লু। ফেভিকল হৈ যাব, হৈ যাব। অঁ, এইকেইটাই কিমান হ'ল? 80 টকা এটা লোৱা। ত' এইখিনি মোৰ হৈ গ'ল, আৰু অলপ বজাৰ আছে, সেইখিনি কৰি লওঁ। আৰু কি খবৰ? স্প্ৰে এটা দিয়ক ফাৰ্ষ্ট। বন্ধ কৰিব হ'লে নেকি দোকান? মোক দিয়ক, ইয়াত দিয়ক। বেগৰ চেইনডাল বেয়া হ'ল, তো ভাল কৰে। কি কৰা? এনেই গৰম, তাতে আকৌ এইবিলাক হৈ আছে মানে, তো অকণমান সময় ৰখি দিওঁ ইয়াতে। সেইটোকে দিয়ক, সেইটো দুটা দিয়ক, এইটো নালাগে। বেলেগ কালাৰ নালাগে। থৈছোঁ, অলপ খোৱাৰ কাৰণে কিবা লৈ যাওঁ, টিকলুকো লাগিব নহয়। 12টা বাজিলে দেখিছেনে? পুলিচে একদম মানে দোকানবিলাক খুলি আছে যে, পূৰা দম দি আছে, সেইকাৰণে বন্ধ কৰিব লাগে। চবেই সেই দোকান বন্ধ কৰিছে আৰু 12টা বাজিলে। আমিও ঘৰত যাওঁ আৰু এতিয়া। তো ঠিক আছে, লগ পাই আছোঁ ঘৰত গৈ। বন্ধ কৰিলেই চব। এইখিনি ল'লোঁ, এতিয়া ঘৰলৈ গৈ থাকোঁ, ঘৰত গৈ লগ পাই আছোঁ। ঘৰ আহি পালোহি ফাইনেলি। এতিয়া চবতছে ইম্পৰ্টেণ্ট কামটো হ'ল চেনিটাইজ কৰিব লাগিব, মাষ্ট বি। এইটো আপোনালোকে ক'ৰবাত গ'লে কৰি ল'ব চেনিটাইজ, আৰু মই কৰি লওঁ চেনিটাইজটো। আৰু বস্তুখিনি আনিছিলোঁ যে গোটেইখিনি চেনিটাইজ কৰিব লাগিব, তাৰপিছতহে
নিজৰ ছেফটিকে থকা ভাল আৰু সি একদম ক'ব নোৱাৰা হৈ গৈছে সেইখিনি গোটেইখিনি চেনিটাইজ কৰি দিওঁ ভালকৈ আৰু ইয়াতো অলপ আছে এইখিনি ইয়াতে ভইচটো চাগে ইমান ক্লিয়াৰ অহা নাই মোবাইলটো দূৰত আছে যে হ'ব আমাৰ বস্তুখিনি চেনিটাইজ কৰা হৈ গ'ল এতিয়া মই ফ্ৰেছ হওঁ ফ্ৰেছ হৈ আহি আকৌ লগ পাই আছোঁ দাদা কৈ দিয়া গাইজ মই ফ্ৰেছ চেছ হ'লোঁ এতিয়া অলপ পেট পূজা কৰি লওঁ ফ্ৰাইড ৰাইচ ঠাণ্ডা গৰমতো ঠাণ্ডা এনেও বহুত বেছি ফেভৰেট হয় অলপ চচ বিংগো তেৰে মেৰে কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব আৰু ইমান বেছি গৰম নহয় মানে কৈছোঁ আৰু ঘৰতে থাকোঁ সেইটো কাৰণে গৰমটো ইমান অনুভৱ নহয় আজি গৈছোঁ ইমান বেছি গৰম আৰু ৰ'দ সঁচা মোৰ গৰম দিনটো বহুত বেছি মানে অশান্তিদায়ক কাৰ এনেকুৱা হয় ক'বচোন কমেণ্টত তেতিয়াহ'লে ঠিক আছে মই এইখিনি খাই লওঁ আৰু ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই